Hello guys, welcome to my channel Dibang. আৰু আমি এতিয়া মানে সুঙিৰ ভিতৰলৈ সোমাম মানে বহুত আন্ধাৰ ভিতৰলৈ তো তাত যাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকো তো পাকা তো আমি মানে জাগাটোত আহি গ'লো তো সুঙিৰ ভিতৰলৈ সোমাম তো চাইকেলটো ইয়াত ৰাখিলোঁ প্ৰথমে মোৰ চাইকেল নহয় বাৰু তো এই গজেন আছে গজেন ভিতৰলৈ সোমাব না মানে নহয় গ এই লাষ্ট পাই আৰু এই পিংগু আছে নাই ঐ হাদা হেল্ল' দোস্ত ওয়েলকাম টু দ্য চেনেল বাং ব্লগছ হয় পিংগু সোমাব মোৰ লগত তো এতিয়া মই সোমাম এতিয়া মই জাম মাৰোঁ জাম এইটো নেকি মানে বিল কিমান ডাঙৰ বিল দেখিছ তো এতিয়া আমি চুঙিৰ ভিতৰলৈ সোমাম তো গাইস এতিয়া আমি সুঙিৰ ভিতৰতে গৈ আছো তো পিংকু পিছত আছে তো বহুত দূৰ আছে আৰু চাবলৈ চেষ্টা কৰিম ভিজি তো চাই থাকক ভিডিঅ'টোৰ মজা লওক গাইস তো গাইস মানে এইটো চব ল'ৰা আছে এইটো যাবলৈ ভয় খাই বাৰু তো মই অকলে যাম তো চাই দিয়ক প্ৰথমে চলাটো খুলি লৈ মানে গা ধুই যাম সেই চলাটো ল'ম চলাটো লাজ লাগে আৰু দেখি কেৰেলাৰ শেষ চাবই নোৱাৰি এইটো যিমান নিভিজে হা ভালকৈ ৰাখিবি তো গাইস মই অকলে যাম এতিয়া চাই দিয়ক তো গাইস ভিতৰত কিবা থাকিব পাৰে কি জানে কিন্তু ভয় লাগি আছে তো গাইস মই এতিয়া যাবলৈ ওলাইছো তো চাই থাকক তো গাইস তো এনেকৈ গৈ থাকিম মানে মোবাইলটো পানীত ভিগি আছে So guys, আমি মানে বহুত মাজত আহি গলো মানে ভিতৰত একদম পানী বজাই হৈছে তো পানী তো ল'বলৈ অসুবিধা হৈছে পানী একদম বজাই তো তাত যাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আৰু গৈ থাকো আৰু তো ভয় লাগি আছে বাৰু মাজত আহি একদম তো গাইস ভয় লাগি আছে তো গাইস মানে আহি পালো আৰু বাৰু তো বহুত কষ্ট কৰি আহিলো তো তেল ভয় খাই মই অকলে আহিলো বাৰু তো বহুত কষ্ট কৰি ইজা আহিলো তো ভিডিঅ' চাই দিয়ক আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেল সাবস্ক্ৰাইব কৰক আৰু চেনেলটো যদি নতুন আহিছ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব নাপাহৰিব আৰু মানে বহুত কষ্ট কৰি আছো মানে ঠাণ্ডা লাগি আছে এতিয়া মানে মাছখিনি বহুত আছে ৰে গাত ঠাণ্ডা লাগছে আৰু মোবাইলটো মানে ভিগি গৈছে অলপ মানে এই চালা গাইস ফাইনেলি আমি আহি গ'লো বহুত মানে আগত আহি পালো আৰু তো চাই দিয়ক তেলক মানে আহি গ'ল মানে মোৰ সহায় কৰিবলৈ কিন্তু খাটিয়ে লওক মা মোক মানে অকলে আহিব লাগে দিছে তেলক তো এইটো আহি গ'ল মজা ফাইনেলি আহি গ'ল ভিগি তো মোৰ পিনত মানে বহুত পানী আছে একদম চাব পাৰে এতিয়া মই মানে গা ধুম মানে এইবাৰ তো আহক মোৰ পিছে আহক বাৰু বিক্ৰম মাৰি মই দিয়া तोबा थारा मूड खराब कर दिया तो गाइस साइड देखो मैं क्या उल्टीम तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है तुमसे ना हो पाएगा বেক ফিলিপটো মাৰিবই নোৱাৰিলোঁ ফ্ৰম ফিলিপে মাৰি দিলোঁ চ' এনেকৈ অলপ পানীত অত্যাচাৰ কৰিলোঁ গাইজ হেপী নিউ ইয়াৰ আপোনালোকক ক'বলৈ পাহৰিছিলোঁ নতুন বছৰটো যেনে সকলোৰে ভালে যায় আৰু মোৰ ভিডিঅ'বিলাক যেনে ভালে আহে তো গাইজ যেনেকৈ কেইবাৰমান গা ধুই ল'লোঁ মানে চুকীৰ ভিতৰলৈ সোমালোঁ এতিয়া আৰু এটা লোকেশ্যনত যাম তো এই বস্তুটো আপোনালোকে খাব পাব আৰু মানে বস্তুটো পাবই আৰু টেনশ্যনে নাই মানে পকি গৈছে পকি
তো তাকে খাম বাৰু অলপ মানে ভোক লাগি আছে চাওঁ আমাৰ গাঁওখন পূৰা ঠাণ্ডা ঠাণ্ডা হৈ আছে অ' ঠাণ্ডা দিন যে আৰে এটা বস্তু আপোনালোকক ক'ব পাহৰিছোঁ মানে কি কয় এই ল'ৰাটো দেখিছ ছোৱালী চেণ্ডেল পিন্ধি পেলাই দে লাজ তোৰ গাৰ্লফ্ৰেণ্ড আছে তাৰে হ'ব বাৰু তো আমি বাৰু পিন্ধি খোৱা নাই বাৰু মানে তাৰ কাৰণে আমাৰ লগত এইটো নাছিল বাৰু মাল মানে পইচা তো পইচা গিলে পিন্ধি খাম বাৰু তো আৰু এটা বস্তু দেখাম আপোনালোকক বগৰী তো বগৰী পকি গৈছে একদম চাৰিওফালে মানে বগৰী ইফালে বগৰী খাবি না সিফালে বগৰী খাবি তো বহুত বগৰী আছে তো বগৰীটো বেছি উঠাই খাবি খাই দিয়ে হাগি দিবি মজা লাগিব চ' বগৰীবিলাক বহুত আছে চ' বেছিভাগে পকা নাই সৰস্বতী পূজাতো আহি আছে আৰু সেই আগতে খাই দিলোঁ বেয়া নাপাব বাৰু তো গাইজ বহুত বগৰী আছে একদম তো ভোক লাগিছে অলপ খাওঁ আৰু মজা তো খৰিলৈ অলপ লৈ যাম খাবৰ বাবে বগৰী তো গাইজ তো ভিডিঅ'টো কেনেকুৱা হ'ল তো ভিডিঅ'টো এইখিনিয়ে বাৰু তো যদি চেনেলটো নতুন হৈছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নাপাহৰিব তো বাই